বৰদোৱা যাম ভিতৰলৈ চাই থাকক ধুনীয়াকৈ স্কিম নকৰিব নিজৰ পৰা ধুনীয়াকৈ আৰু কি আছে দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ চাই থাকক এতিয়া ব'লক ভিতৰলৈ গৈ থাকোঁ ফাইনেলি ভিতৰলৈ গৈ আছোঁ আৰু চাই থাকক ধুনীয়াকৈ দেখিছে সেয়া কৰিলোঁ এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ ধুনীয়াকৈ দেখিছে জোতা এই পুখুৰীটোৰ নাম হৈছে হাতী পুখুৰীৰ নাম সেইটো কাৰণে দিয়া হৈছে ইয়াত ভকতসকল বাস কৰে যিসকল ভকত মানে ঘৰ সংসাৰ নকৰে ঘৰ ত্যাগ কৰি আহে সেইসকল ভকত ইয়াত বাস কৰে তেওঁলোকৰ গা পা ধোৱা মানে খোৱা বোৱা অসুবিধাৰ নহ'বৰ বাবে এই পুখুৰীটো খান্দি দিয়া হৈছে অলপ চাকি দিবলৈ যাওঁ চাকি দি লওঁ তাৰপৰা দেখুৱাম বাৰু পৰিৱেশটো চব গাইছ ইয়াত মানে শংকৰদেৱ মানে খেলা চেলা পৰা ধৰি শংকৰদেৱ কেনেকুৱা আছে চব ফটো অঁকা আছে ইমান ধুনীয়া মানে পৰিৱেশ জেগা ন বহুত ভাল লাগে ইয়ালৈ আহিলে মানে মনটো বহুত ভাল লাগে আপুনি যিটোকে মানে ভাবে সেইটোকে হয় বুলি মানে শুনিছোঁ আৰু ইয়াত দেখিছে গছবোৰত নাম লিখা আছে আৰু চব গছবোৰতো নাম লিখা আছে এনেকুৱা মানে বহুত ভাল লাগে সেইবোৰ চব ফটো ধুনীয়াকৈ আঁকি থৈ দিছে চব মানে পৰিৱেশটো চব চিনাকৰ কি মজা লাগিছে পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ এটা পাত নাই এটা বাকলি নাই মানে পলিথিনত পেকেট নাই একো নাই মানে ধুনীয়া দেখিছে এইবোৰ চব অঁকা আছে ধুনীয়াকৈ এয়া চব ৰামে সেই ৰথত উঠি মানে যুদ্ধ কৰা হেল্ল' গাইছ ফাইনেলি চাকি জ্বলাই হৈ গ'ল মই চাকি জ্বলালোঁ ধুনীয়াকৈ এয়া চব চাকি জ্বলাই আজৰি হৈ গ'লোঁ তাৰপৰা এতিয়া আগলৈ গৈ থাকিম আৰু কিনো হয় দেখুৱাম জনৰ ভিতৰো অলপ দেখুৱাবলৈ চেষ্টা কৰিম চাব ধুনীয়াকৈ তাৰপৰা এতিয়া গৈ থাকোঁ আৰু হেল্ল' গাইছ নামঘৰলৈ ভিতৰলৈ সোমাব নোৱাৰোঁ লং গেট পিন্ধি আছে যিহেতু সেইটো কাৰণে আঁতৰ পৰাই দেখুৱাইছোঁ আঁতৰ পৰাই চাব পাৰোঁ ভিডিঅ'টো ধুনীয়াকৈ ভিতৰলৈ নোসোমাওঁ যদি জানেই লং গেট পিন্ধি সোমাব নোৱাৰোঁ আমি এইটোৱে হ'ল কুঁৱা এইটো কুঁৱাতে মানে কুঁৱাকে মানে শংকৰদেৱে ব্যৱহাৰ কৰিছিল গা পা ধোৱা মেলা দেখি এইটোকে ব্যৱহাৰ কৰিছিল এইজোপাই 600 বছৰীয়া পুৰণি শিলিখা গছ এইজোপাৰ তলতে গুৰুজনে পুথি লিখিছিল 600 বছৰ পুৰণি হ'লেও মানে এই শিলিখা গছজোপা একে অৱস্থাতে আছে কিন্তু কাষৰ পুলিটো ওখ হৈ গ'ল কি আচৰিত এইটো এতিয়া দেখিছে গামোচা ধুনীয়াকৈ লৈ ল'লোঁ আপোনালোকে জানেই বৰদোৱা জেগাখন কি হয় বিখ্যাত মানে শংকৰদেৱ ইয়াতে জন্ম হৈছিলে যিহেতু এখন ধুনীয়া জেগা ধুনীয়া নাম যিহেতু চাই ধুনীয়াকৈ ইয়াৰ নাম লৈ আছে ভকতো নাম লৈ আছে চব পিছত ভকতৰ নাম লৈ আছে কি ধুনীয়াকৈ এইজোপাই হ'ল সাঁচি গছ এইজোপা পাততে শংকৰদেৱে লিখি থৈ গৈছিল যথেষ্ট মাৰিলে ধুনীয়াকৈ চব
ধুনীয়াকৈ ফটো এই গাইজ চব মানে চব ফটো আঁকা আছে মানে শংকৰদেৱে যাতে সৰুতে মানে যি মানে ধেমালি কৰিছিল সেইবোৰ চব অঁকা আছে ফটো ধুনীয়াকৈ। তাৰপিছত শংকৰদেৱে মানে শংকৰদেৱক যেতিয়া মানি থৈছিল মাকে তেতিয়া চব কিমান অঘটনমূলক কাম কৰিছিল চব মানে ফটো ৰাখি থৈ দিছে মানে সৰুকালতে যিবোৰ কাম কৰিছিল তাৰ ফটো ধুনীয়াকৈ চব অঁকা আছে। চাই ধুনীয়াকৈ এনজয় কৰে। দেখুৱাই আছোঁ আৰু কি বাৰু ভিডিঅ'টো আৰু এখন দেৱাল য'ত সুন্দৰ সুন্দৰ দৃশ্য আৰু বাণীক শুদ্ধ কৰা আছে। তো বহুত ইম্পৰ্টেণ্ট কথা যে এই জাগাটোৰ নাম বৰদোৱা কিয় আৰু বটদোৱা কিয় বুলি কোৱা হয়। তো বৰদোৱা মানে জাগাখিনি বহুতখিনি দোৱা আছিলে সেইটোৰ কাৰণে ইয়াৰ নাম বৰদোৱা। কিন্তু বটদোৱা হৈছে য'ত নেকি আকাশী গংগাৰ জলধাৰা পৰিছিলে তাত এজোপা বটগছ আছিল। তো সেই বটগছজোপাৰ ওপৰত জলধাৰা পৰাৰ কাৰণে বটগছজোপা দাবি গ'ল, সেইকাৰণে বটদোৱা বুলি কোৱা হয়। আৰু ইয়াৰ আকাশী গংগাৰ পাৰ। পাৰত আছে আই খেৰখুটি নামত এখন সাংস্কৃতিক মঞ্চ। পুখুৰীটোক আকাশী গংগা বুলি কোৱা হয়। এই পুখুৰীটো সম্পূৰ্ণৰূপে ধেনু আকৃতিত আছে। আপোনালোকে মেপত চালে গম পাব ধেনু আকৃতিত আছে সম্পূৰ্ণৰূপে পুখুৰীটো। আৰু এই চব কিমান ধুনীয়া এটা ভিউ আহিছে মানে পানীবোৰ কিমান ধুনীয়া আহিছে মানে। আৰু ইয়াত চব মাছবোৰ মানে খাবলৈ দিলে ওচৰলৈ চাপি আহে। কিমান ডাঙৰ ডাঙৰ মাছ চক ইয়াত বহুত মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ হয় সেইবোৰ। এই চব কিমান ধুনীয়াকৈ খাবলৈ আহিছে, খাই আছে ধুনীয়াকৈ। হেল্ল' গাইছ, আমি বৰ্তমান ভিতৰৰ পৰা ওলাই আহিলোঁ চাকি তাকি দি যি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ধুনীয়াকৈ সম্পূৰ্ণকৈ চাব আৰু প্লিজ ভিডিঅ'টো চাই মানে আধাতে এৰি থৈ নাযাব। ছাবস্ক্ৰাইবটো কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আৰু যি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এটা পুনৰ নতুন ভিডিঅ'ত লগ পাই আছোঁ।